হেল্ল' গাইজ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুডিজ ব্লগাৰলৈ। আৰু আজি একো বিশেষ ব্লগ নহয়, মানে কি আনবা যাম ইয়াৰ এই নতুন হিমাংশু প্ৰসাদ দাসৰ এই গৰু সিখনো চাব যাম। আৰু হাঁহ খাম আজি, হাঁহ আনাৰ গোটেইখিনি দেখি আছোঁ, খাজা দেখি আছোঁ চব। আজি পোলাও আৰু হাঁহ হ'ব। আৰু আমি চিনেমাও চাব যাম, তাতেও আপোনালোকক অলপমান এনে ক্লিপ দেখি দিম। আৰু আজি প্ৰথম নাট্য মন্দিৰত আহিব মানে আমাৰ ইয়াতে, গতিকে গোটেই ব্লগটো শেষলৈকে চাই থাকক। এইবাৰ অলপ বাইকৰ পৰা নামি এইবাৰ অলপমান খোজকাঢ়ি যাব লাগিব। মানে বাঁহৰ দলংটো উঠবা অলপ ভয় লাগে, মানে বানপানীত দলং উঠি গৈছে। এইবাৰ একদম উঠবা আগৰ এইখিনি উঠাই দিব লাগিব, একদম বাঁহৰ দলংখন পাৰ হৈ। আপোনালোকক দেখি আছোঁ যি ৰাস্তা, বহুত দূৰত যাব লাগিব। মানে হান বা অলপ বহুত দূৰ নহয়, অলপ দূৰ যাব লাগিব মুঠতে, গতিকে চাই থাকক। ৰাস্তা কিন্তু মানব লাগে দে, হনুমান গিয়াৰ 1 নম্বৰত আছে। উঠিল আৰু এই আমি বাজাৰ আহি পালোঁ। সেই মানুহটো হাঁহ এটা কিনিলে। আজি মানে হাঁহ সিমান এটা নাই, হ'লেও অলপ এটা কমত পোৱা যাব। এই চাৰিওফালে হাঁহে মুৰ্গীয়ে পুৰা পৰি আছে, উঠি দিলি হ'ল। লৈ যাওঁ ৰ এটা, ইয়াৰ পৰাই লৈ লওঁ, ধুনীয়া লাগব। এই আমাৰো এটা হাঁহ এটা লৈ ল'লোঁ, 400 টকা হ'ল। আজি অলপ বেছিয়ে হ'ল ল'লোঁ। তো এতিয়া হাঁহটো বাচাৰ কাৰণে আৰু জগাৰ জোগাৰ কৰি আছোঁ। এইগিলা আনলো, এটা ডাঙৰ অলপ লৈছোঁ, কাৰণ মানে হাঁহটো গৰম পানীত পূৰা ডুবব লাগিব না, সেইকাৰণে অলপমান ডাঙৰ আৰু জুইটো উঠাই দিওঁ, বঢ়িয়া চাই হাঁহটো লৈ আহোঁ। চব ৰেডি কৰি দিলোঁ, চইৰা একদম জুইটো উঠি আছে, বঢ়িয়া কৰি জুই উঠি আছে। তো আমাৰ আজি বাপুকণ তোমাক কাটা হ'ব আজি, আৰু চব এইগিলাখান ৰেডি কৰি থৈ দিলোঁ, এতিয়া কাটাৰহে কথা। তো আমাৰ হাঁহটো ৰেডি হৈ গ'ল, মাৰি দিলোঁ হাঁহটো। এতিয়া ইয়াক গৰম পানীত দিম, বঢ়িয়া চাই এইবিলাক গুচাই দিম। তাৰপিছত দেখি আছোঁ আৰু এই আমাৰ এই হাঁহটো আধা কিলো হ'ল। অলপ গৰম পানীত দি ধুনীয়াকৈ এইবিলাকো গুচাই দিম আৰু পুৰব লাগিব, অলপ তেলটো দিব লাগিব। আধাৰ পাছত দেখি আছোঁ ডাইৰেক্ট আমাৰ এতিয়া মানে তুলুমটো গুচালোঁ, এতিয়া পুৰিম। ধুনীয়া আছে একদম, হাঁহৰ অৱস্থা নহয়, বেছি সুখেই বেছি ঘণ্টা। তো এতিয়া আমি চিনেমা গৰু চাব যাওঁ, পূৰা একদম জঁটা মাৰি ৰেডি। এতিয়া আমি যাওঁ, খোজকাঢ়ি যাম, বাইক চাইক নিনো, কাৰণ বাইক আজি নাইয়ে মোৰ, এতিয়া বাইক নাইয়ে আজি, চাইকেল নৰোঁ নিবা। তাৰপাছত এতিয়া খোজকাঢ়ি যাম, অলপ দূৰ আছে, 6টা বাজিল। 6টা বাজিল মানে অলপ লাহে লাহে যাম, আৰু অলপ দূৰো আছে। 7টা বজাত শ্ব' আছে, গতিকে বলক। আমি বৰ্তমান আহি পালোঁ, কিন্তু মানে কি এই ইয়াতে হ'ব শ্ব'টো। আৰু এটা শ্ব' আৰম্ভ হৈছে, এইটো শ্ব' আৰম্ভ হোৱা শ্ব' নাচাওঁ। 7টাৰ এটা শ্ব' আছে নেকি, 45 মিনিট দেৰি হ'ব বুলি ক'ল, সেইটোৱে চাম আৰু। গতিকে আপোনালোকক অলপ ক্লিপ দেখাম দিয়ক।
চাই ঘৰ আহি পালোঁ। এনাৰ্জি একদম নাই, গতিকে পটাপট খাওঁ আজি হাঁহ আছে আৰু পোলাও আছে। আর দেখে থাক নেটখন, মোবাইলত চাৰ্জো নাই। আর আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। গতিকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আৰু ডেছক্ৰিপশ্যনত ফেচবুক, ইনষ্টাগ্ৰামৰ লিংক আছে, তাতো ফ'ল' কৰি দিব। গতিকে বাই বাই। আৰু গৰু চিনেমাখন সকলোৱে চাব, হিমাংশু প্ৰসাদ দাসৰ চিনেমা হয়। গোটেই মানে বহুত ধুনীয়া চিনেমা, মই এই চাই আহিলোঁ। বহুত ধুনীয়া চিনেমা হয়, ভাল মেছেজ এটা আছে তাত। গোটেই চিনেমাখন চাব। মই দুটামান ক্লিপ দেখাই দিছোঁ। গতিকে বাই বাই, ছাবস্ক্ৰাইব কৰি দিব।